নিচাৰ পৰা দূৰত থকা যিসকল লোক আছে। এইটো ল'ৰাটো হিন্দীত জন্ম হোৱা ল'ৰাটো। হেল্ল' এভৰিৱান, দিছ ইজ পাপু সোণোৱাল। মই পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক এটা নতুন ভিডিঅ'লৈ। তো ভিডিঅ' দিয়া অকণমান লেট হৈছে গাইজ, এইকেইদিন ভিডিঅ' দিব পৰা নাই। আৰু বিহুৰ বতৰ চলি আছে, যিহেতু আলহী চালহী অকণমান আহি আছে মানে ঘৰত, সেইকাৰণে ভিডিঅ' কণ্টিনিউ দিব পৰা নাই। আৰু সদায় মানে এটা কণ্টেণ্ট লৈ অহাটো অলপ কষ্ট হৈ যায় আৰু মানে দিগদাৰ হয়। আৰু একে আপোনালোকে সদায় একে ভিডিঅ' দি থাকিলেও বৰ খাব, বেয়া লাগিব। তো সেইকাৰণে আৰু আজি যিয়ে নহওক মানে যি কি নহওক, আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আৰু কি হ'বগৈ কেনেকুৱা হ'বগৈ নেজানো, কমেণ্ট কৰিব আপোনালোকে। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, তেতিয়া মোৰ ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে। তো আহক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বতৰটো চাওকচোন, বেলিটো নোলাওকৈ ওলাইছে। আজিহে বেলিটো অলপ দেখা পাইছোঁ মানে। আৰু এইকেইদিন প্ৰায় এনেকুৱাই সেমেকা হৈ আছে বতৰটো। আৰু বতৰটো কিবা এনেকুৱা হৈ থাকিলে এলাহ লাগে মানে, কাম বন কৰিবলৈ মন নাযায়। আৰু সেইটো কাৰণে মই ভিডিঅ' বনোৱা নাছিলোঁ মানে এইকেইদিন। তো গাইজ, এতিয়া মই বহি আছোঁ দোকানত। সময় বাজিলে 12টা। ৰাতিপুৱা 6:30টাৰ পৰা বহি দুটা কাষ্টমাৰ আহিছে। আৰু মোৰ আজি বিক্ৰী হৈছে 15 টকা। আৰু অৱশেষত মোৰ বন্ধু দুজন আহি গ'ল সেইফালে। আমি কেক খালোঁ আৰু এতিয়া খাম কফি, ব্লেক কফি। কফিটো খাই লওঁ যিয়ে নহওক। মাহা তিতা বে, তাই কি কফি বনালি বে। তো গাইজ, গধূলি হৈ গ'ল। বহি থাকোঁতে কি হ'ল মানে, এটা প্লানিং হৈ গ'ল। অকস্মাত প্লানিং এটা হৈ গ'ল মানে, হঠাৎ প্লানিং এটা কৰিলে লগৰবোৰে। আৰু আচল প্লানিংটো হৈছে মানে, আজি আমাৰ ঘৰত পিকনিক এটা খাব বোলে, ভোজ ভাত এসাঁজ খাব বোলে সকলোৱে আহি। পিকনিকটো খোৱাৰ কিছুমান উদ্দেশ্য আছে, মই সকলোখিনি উদ্দেশ্য আপোনালোকক ভালদৰে বুজাই দিম শেষত। তো এতিয়া মানে খাচী মাংস লৈ আনিছে। এয়া চাওক, এয়া হৈছে খাচী মাংস। আজি একদম কোনে পায় আৰু, আজি একদম ধামাকা পাৰ্টি হ'বলৈ গৈ আছে। আৰু মই সকলোখিনি দেখুৱাম আপোনালোকক, কি কৰা হ'ব, কি বনাম আমি, আৰু কি কথা আলোচনা কৰা হ'ব। তো সকলোখিনি মই বুজাই ক'ম, আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। তো গাইজ, এতিয়া বাজিছে 7টা আৰু গোটেই ফেলোশ্বিপবিলাক বৰ্তমান উপস্থিত হৈ গৈছে। ইফালে মনষ্টাৰ বনি আছে ধুনীয়াকৈ। আমাৰ হিটলাৰ দাই চাৰ্ট দি আছে। যোৱাবাৰ মানে ইয়াক মানে গেঞ্জি বুলি কওঁতে বেয়া পাইছে, সেইকাৰণে এইবাৰ হিটলাৰ বুলি কৈছোঁ, হিটলাৰ দা। আৰু এইফালে চাওক, মৃগম দা বহি আছে। আৰু এইফালে সন্দীপ মাষ্টাৰ চেফ। ইয়াক বেলেগৰ ভিডিঅ'টো দেখি পাইছে চাগে, এনেকৈ খানাই বনাই থাকে ই অকল। নাই, খানা চব্জি বনোৱাটো ইয়াৰ হবি বোলে। দুজনমান অনুপস্থিত, সিহঁতে কিবা প্ৰব্লেম হ'ল বোলে, দেৰিকৈ আহিম বুলি কৈছে। চব ইয়াত বহি আছে, পাৰ্টিটো অলমষ্ট ষ্টাৰ্টে হৈ গৈছে। আৰু এইফালে ইয়াত বনি আছে মটন। আৰু এইটো সন্দীপে ইয়াত বনাই আছে। এইটো ল'ৰাটো হিন্দীত জন্ম হোৱা ল'ৰাটো। তাৰপিছত চবে বহি আছে, দেখিবলৈ পাইছে আপোনালোকে, এনেকৈ এনজয় কৰি আছোঁ। এইটো পাৰ্টিটো আয়োজন কৰাৰ এটাই উদ্দেশ্য, ইয়াত মানে যিমানসকল আপোনালোকে দেখিবলৈ পালে, যিসকল ইয়াত মেম্বাৰ আছে আমাৰ জোনাই এৰিয়াত যিমানখিনি ফেলোশ্বিপ আছে, অৰ্থাৎ মানে নিচাৰ পৰা দূৰত থকা যিসকল লোক আছে, আমি সেই সকলোৱে মিলি মানে এটা পাৰ্টি আয়োজন কৰিছোঁ। পানী দিয়া আলুটো দূৰবিল বিচাৰিলে নাপাবি। আলু বিলাহী নাপায়, গলি গ'ল আৰু। তো গাইজ, ফাইনেলি চব্জিটো হৈ গৈছে। চব্জিটো হ'লনে? হয়, চব্জিটো হ'লনে? God grant us the serenity to accept the things we cannot change, the courage to change the things we can, and the wisdom to know the difference. গাইজ, আমাৰ খোৱা বোৱাটো হৈ গ'ল। খোৱা বোৱাটো কৰি সকলোকে বিদায় দি এতিয়া ৰুমলৈ আহি গ'লোঁ। আৰু গাইজ, এতিয়া মই আমাৰ এই যোনটো পিকনিকটো হ'ল আজিৰ, তাৰ মূল কাৰণটো মই আপোনালোকক এতিয়া ক'ম। আচলতে আমাৰ জোনাই এৰিয়াত যিমানখিনি ফেলো ব্ৰাদাৰ বা ফেলোশ্বিপ আছে, আমি সেই সকলোখিনিয়ে মিলি আমাৰ ইয়াত যিমানখিনি মেম্বাৰ আছিলে, সকলোখিনি মেম্বাৰে আগতে ড্ৰাগছ আসক্ত আছিলে।
তো এতিয়া নিচাৰ পৰা দূৰত আছে, ড্ৰাগছৰ পৰা এতিয়া দূৰত আছে। বহুতে এডিকশ্যনত ভুগি আছিলে। তো আমি সেইসকলে মিলি নিচাৰ পৰা দূৰত থকাৰ যোনটো একতা, সেই একতা আমি সদায় বজাই ৰাখিবলৈ পিকনিকৰ আয়োজনটো কৰিছিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।